গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া অলপ ওলাই যাওঁ, বেংকৰ ফালে যাওঁ। ATM এখন আহিবলগীয়া আছে, সেইখনকে আনোগৈ। আমি দুইজনে গৈছোঁ, বা আৰু মই। আৰু বজাৰ অলপ কৰিবলগীয়া আছে, সেইখিনি কৰি আহিম আৰু। স্কুটি লৈয়ে যাম, এতিয়া ইমান ধূলি ইয়াত। তো স্কুটি লৈ নাযাওঁ বুলিয়ে ভাবিছোঁ, কিন্তু এতিয়া স্কুটি লৈয়ে যোৱা হ'ব। ঠিক আছে, আজি ভিডিঅ'টো তেতিয়াহ'লে চাই থাকিব। গাইজ, আমি জাষ্ট পাইছোঁহি এতিয়া বেংকৰ পৰা। বেংকত ভিডিঅ' কৰা নহ'ল, বহুত মানুহ থাকে ন, তো সেইটো কাৰণে মানে ভিডিঅ' চিডিঅ' কৰা নহ'ল। আৰু এতিয়া সেই বজাৰো কৰা হ'ল, অলপ মাছ মাংস অলপ লৈ আহিলোঁ। আহি পানে সেয়া মায়ে মাংসৰ কাৰণে আলু চালু কাটি মেলি থৈ দিছে, বায়ে এয়া বনাবলৈ দিছে। আহি পাই একদম খানা বনোৱাত লাগিলে। এয়া মাংস অনা হৈছে, এয়া দেখিছে, এয়া হাঁহ মাংস, এইখিনি মাছ, মাছৰ মাথাও লৈ আহিছোঁ, মাছৰ মাথাও অনা হৈছে এয়া, আৰু এয়া হাঁহৰ মাংস। এতিয়া আজি দিনত হাঁহৰ মাংসেদি ভাত খোৱা হ'ব। গৰমো পৰিছে, কিন্তু হ'লেও খাবলৈ এৰা নাই, দেখিছা নাই? বহুত দিন খোৱা নাছিলোঁ, সেইটো কাৰণে মানে আজি ভাবিলোঁ কি হাঁহ মাংসতে নিয়নি লোকেল মুৰ্গী চুৰ্গী এইবোৰ খাই থকা হৈছে, সেইটো কাৰণে আমাৰ ঘৰত লোকেল মুৰ্গী বেছি খোৱা হয় ব্ৰইলাৰটোতকৈ। আমি ব্ৰইলাৰ ইমান ভাল নাপাওঁ, আমিও বেয়া পাওঁ মানে ব্ৰইলাৰটো, লোকেল বেছি খোৱা হয়। আৰু হাঁহটো কেতিয়াবা চলে, তাকো আমি যেতিয়া আহোঁ তেতিয়াহে হাঁহ চলা হয়, এনেই ঘৰত আমাৰ নাখায়। এতিয়া গধূলি টাইমত অলপ ওলাই যাব লৈছোঁ। বাও যাব আৰু পোৱালিটোও যাব, ভিনদেউও যাব, গাড়ীতে যাম আমি। বজাৰ কেইটামান আছে দোকানৰ। আমি দোকানৰ বজাৰনো ক'ত কৰোঁ আপোনালোকক দেখাম। কেইবাটাও জেগা আছে, অকল এটা জেগাতে কৰা নহয়, কেইবাটাও জেগাত আমি কৰা হয় দোকানৰ বজাৰ। এইফালে এয়া বা ওলাই আছে। হাই, আমি ৰেডি হৈছোঁ আৰু। মোৰ মাতটোহে বহি আছে ন। আমাৰ দুইজনী জানেনে, অহাবাৰ বুলি মানে কাহ চৰ্দি পূৰা পাই গ'ল। আৰু মাত একদম বহি ভাঙি আছে একদম মাত। এতিয়া মোৰ আকৌ ষ্টাৰ্ট হৈছে। কালি স্কুটি লৈ গৈছিলোঁ, স্কুটি লৈ যাওঁতে বতাহ লাগিলে, এতিয়া কাহ হৈ আছে, মানে অলপ মানে মাতটো ভাগা ভাগা হৈ আছে দুইজনীৰে। তো গাইজ, আমি বজাৰ কৰিবলৈ গৈ আছোঁ। অইল মাৰ্কেটত সোমাইছোঁ। অইল মাৰ্কেটত গৈ আছোঁ। দোকানৰ বজাৰ কৰা হৈ গ'ল, কিন্তু আপোনালোকক দেখুওৱা নহ'ল। মই দেখাম বুলি কৈছিলোঁ, কিন্তু দেখুওৱা নহ'ল। আচলতে বহুত ভিৰ আছিলে। গৈ আছে এতিয়া। মোৰ যে একদম মাত চাত বহি খতম হৈ গৈছেগৈ দেই। এই গৈ আছে। ল'ৰাটোৱে বাপেকে হেৰিটো আহি আছে। এই ব্ৰেড এটা লৈছে খাবলৈ চাহৰ লগত। অইল মাৰ্কেটৰ এখন ভালেই হয় সেই দোকানখন। ইয়াত চব ধৰণৰ বস্তু, কেকছ, পেষ্ট্ৰি, বেকাৰী, বিস্কুট, ভাল ভাল বস্তু পায় ইয়াত। মাক ইয়াতে ৰখি আছে। আকৌ ক্ৰীম খাবলৈ মন গৈছে, আকৌ ক্ৰীম লৈছে। হ'ল নেকি? ম'ম' খাবলৈ আহিছোঁ। বনাই আছে চুপ। ম'ম' বনাই আছে। চিকেন খাওঁ, চিকেন খাওঁ হৈ আছে। এতিয়া বনাই আছে চিকেন। চিকেন খাই কেনেকুৱা পোৱা কৈ দিয়া। ভাল। ম'ম' খাই কেনেকুৱা পোৱা কোৱা। বেয়া। পকৰা ষ্টল কেইবাখনো লাগিব।
আমি যোনখনত খাইছোঁ এইখন হৈছে এইখন আৰু এইফালে আছে এইটো চাইডেও আছে তো গাইজ আমি খাই বৈ গাড়ীত বহিছোঁ মানুহজনে আকৌ চাহ আনিবলৈ গ'লগৈ আমাৰ খাই বৈ হৈ গ'ল আৰু দুটামান বস্তু আছে ল'বলৈ সেইকেইটা ল'ব লাগিব আৰু দোকানৰ বস্তু লৈ আকৌ ঘৰলৈ যাম মানুহজনে চাহ লৈছে একদম মানে মজা লাগিছে ল'ৰাটোৱে গাড়ীৰ ভিতৰতে বহি লৈ খাই আছে কি চাহ দিয়া খাই কৰি দিয়া ভাত থৈ লৈছে আৰু লৈছে খাই আছে এতিয়া পালোহি বজাৰৰ পৰা এই বস্তুবোৰ এতিয়া চিডিল কৰিলোঁ আৰু দোকানত জেগাই জেগাই থোৱা হৈ গ'ল আৰু বস্তুবোৰ এয়া দেখিছে এনেকৈ জেগাই জেগাই থোৱা হৈ গ'ল নাই আৰু ক'বলৈ এতিয়া ভাতত লাগিবই আৰু ভাত বনাবলৈ ৰেডি কৰি থৈ আহিছোঁ বস্তু তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এতিয়া সামৰণি মাৰিছোঁ বাই বাই গুড নাইট গুড নাইট